Hello guys, welcome back to my YouTube channel. আজি আপোনালোকে দেখি গম পাইছে চাগে ভিডিওটো কিহৰ ওপৰত হ'ব। তো আজি মোৰ বেষ্ট ফ্ৰেণ্ড এজনী বিয়া। আমি আহি গলো ৰাতিপুৱা তোমাৰ 10টা মান বজাতে আহি গলো এন্ড আহি আমি পাই গলোহি। তো আমি ৰেডি হোৱা নাই, কইনা ৰেডি হৈ আছে। তো কইনা ৰেডি হোৱাৰ পিছত আমিও ৰেডি হ'ম। তো এনেকৈ আহি গলো এন্ড মোৰ লগত আহিছে মোৰ লগৰ এজনী। তো এয়া মোৰ লগৰ এজনী সৰস্বতী। তো আমি দুজনী ৰেডি হৈ আহি গলো এন্ড আপোনালোকক দেখাই থাকিম যে আজি আমাৰ ভিডিওটো কি হয়। আৰু সবতকৈ বিশেষ কথা যে ছোৱালীজনী নেপালী ছোৱালী। তো এখন নেপালী বিয়াত কেনেকৈ কি নিয়ম কানুন হয় সকলোখিনি আপোনালোকক দেখাম, চাই থাকিব এন্ড ভিডিওটো স্কিপ নকৰাকৈ চাব, তেতিয়া গম পাব আৰু বহুত ভাল লাগিব চাই পিছলৈ। তো আমি এতিয়া ৰেডি হোৱা নাই, ৰেডি হৈ আহি তো গাইজ মোৰ লগৰজনীৰ জ্বৰ হৈছে। তো টেবলেট ল'বলৈ আহি আছোঁ আৰু এজনী বেলেগ লগৰ এজনীৰ ঘৰত। তো বহি এনে আমনি লাগি গৈছে, মানুহ চানুহ অহা নাই, কইনাও ৰেডি হোৱা নাই। আৰু মেকআপ আৰ্টিষ্টকেইটা এনেকুৱা বস্তু মানে মেকআপ আৰ্টিষ্টকেইজনী মেকআপ কৰিছে, কাকো সোমাবলৈও নিদিয়ে, অকলে থাকিব। আমাকতো চাবলৈও দিয়া নাই কইনাজনী। আমাৰ লগৰজনী বিয়া আমি চাইছিলা ন? একবাৰ আমাক লগ কৰিব কথা পাতিবও দিয়া নাই মানে এনেকুৱা। তো এতিয়া আমি টেবলেট ল'ব গৈ আছোঁ। তোমালোকৰ লগত কথা পাতি না মোৰ অসমীয়াটো মানে মিক্স হৈ গৈছে। আমনি লাগিছে নাই? বেটাৰ ফিল কৰিছা টেবলেট খালা? গাইজ কইনা আহি গ'ল, পুৰা ফটো শ্বুট চবে। সবতকে ইম্পৰ্টেণ্ট বস্তুটো হৈছে এইটো আমাৰ কাৰণে ন, খোৱাটো মেইন। এইফালে পুৰা ফটোশ্বুট চলি আছে। কইনাক দেখিয়ে পোৱা নাই ভালকৈ এতিয়ালৈকে, চাওঁ বুলি প'ষ্ট শিকাই আছে কেমেৰামেনে। আমাৰ কইনাই প'ষ্ট দিব নাজানে। নেহা, তো বিয়া তোমাৰ আজি কেনেকুৱা লাগিছে ফিলটো? গাইজ আমাৰ ডেকৰেট চলিয়ে আছে, বিয়া হৈ গ'ল যদিও। তো আপোনালোকৰ কেনেকুৱা লাগিছে বিয়া আজি? বৰ ভাল লাগিছে। ৰেডি কিয় হোৱা নাই? কি কয় গুইৰামবিলাক क्या बोलता है लड़का लोग नहीं आया है इसलिए। ओ दुल्हा ये मत डाल। गाइस আমি এতিয়ালৈকে ৰেডি হোৱাই নাই। ও মাই গড, কি হৈছে? কইনা বহুত গিফট পাই আছে। আমাৰ দেখি খং উঠি গৈছে। গিফটখন পুৰা জমাই থৈ আছে। মানুহ ধেৰ আহিছে, মানুহ আহি আছে পুৰা। এতিয়া বেছি মানুহ নহয়, ৰাতিয়ে বেছি মানুহ হ'ব। গাইছ এতিয়া আমি মেইন জেগালৈ গৈ আছোঁ। পেট পূজা। ক'ত বহিবা? तो गाइस यहाँ पे लव स्टोरी सुनाई जा रही है। यही दिया है हम लोगों को खाने के। मैं हिंदीत কৈ আছোঁ বে, তোমাৰ লগত কথা পাতি খাবলৈ আমাক এইটোৱে দিছে অকল। ভাত খাবলৈ দিয়াই নাই। বেগেনটো দিলে, বেগেনাটো খায়েই পেলালে। এইটোৱে দিছে। জলকীয়া খাব ভাল পায় কমেণ্টত জনাব। কি বেলেগ গাহৰি বদলি দিছে নহয় চাগে? খানাটো খাম আৰু এতিয়া। কেনেকুৱা লাগিছে খানা? এইজনী গাহৰি নাখায়, মাছ খাইছে। আমিতো গাহৰিয়ে খাইছোঁ। কেনেকুৱা? মুখ পৰা পানী ওলাই ধৰি দিয়া। लेमन आप घर से लाना। চবৰে খাই হৈ গ'ল, পুৰা খালী হৈ গ'ল আৰু আমিয়ে বাচি আছোঁ। ইমানে খাইছে সিহঁতি, মোৰ খাই হৈ গ'ল, মতি হৈ গৈছে খাই। চবৰে খাই শেষ হৈ গ'ল। তো মই এতিয়া এইটো গোলাপ জামুন খাম।
আহা চেলিকি খাই আছে তো গাইছ আমি ফটো খিচিলো নেকি এফালে হৈ আছে ৰুম আতৰা গাইছ ফটো হৈ আছে একদম ধুনীয়া লাগিছে তোমাৰ কেনেকুৱা লাগিলে একদম ভাল এইফালে কইনা পোষ্ট চব ডেকৰেট ধুনীয়া হৈছে ন আমি কেনেকৈ ফটো খিচিলো কৈ দেখিছিলো ভাল লাগিলে নাই মোৰ মোবাইলৰ কেমেৰা কেনেকুৱা একদম এইফালে কেমেৰামেন এইফালে ইমান কেমেৰামেন 4জন কেমেৰামেন আহিছে কিন্তু হেতি ফটো মাৰিছে মোৰ মোবাইলত ফাইনেলি আমাৰ হৈছেগে আৰু মানে মণ্ডপ সজাই উঠনি পা সজাই ফুলনি বাগিচাত সোমাই আছে আমাৰ সৰস্বতী মাতা মানুহ লাহে লাহে আহিব ধৰিছে এইবিলাক কইনাৰ পাছফালে বহি এইবোৰকে কৰিছো আৰু মই দিম এনেকুৱা এটা তো নেপালী মানুহৰ এইটো বোলে মণ্ডপ নতুনকৈ কি কয় এইটো কি মুছে দৰা আহিবলৈ হৈছে কাৰণে দৰা বহিব তাত তো মুচি আছিলে এইটো মণ্ডপ চাব পাৰে আমাৰ কইনাৰ মোবাইলত বিজি মেছেজত দৰালৈ মেছেজ কৰিছে চাগে দেই Guys, আমি সব রেডি হয়ে গেলু সো হাই সবে রেডি কোনজনী সবতকে বেশি শুনা কোনজনী সবতকে বেশি ভাল লাগিছে গাইস কমেন্ট কৰি জনাব 1 2 তো এইফালেও আছে আৰু 4 এইবোৰ আমি সব নিজে মেকআপ কৰা কিন্তু তেও পুৰা একদম মানে মেকআপ আৰ্টিস্টে মেকআপ কৰিছে সো বেছিয়ে ভাল লাগিব আৰু আমাৰ পোৱালিজনী সব ইমান ধুনীয়া লাগিছে গাইস আমি ইয়াত ফটো শ্বুট কৰি আছো সবে ফটো মাৰি আছো ইমান ভাল ডেকোৰেশন কৰিছে দৰা আহিবলৈ হৈছে আৰু কেনেকুৱা লাগিছে বিজি দৰা আহিব হৈ গ'ল কইনা আৰু সজাই আছে গাইজ এইবিলাক কইনা পুৰা নাচি আছে এইফালে খালি লৈ নাচিছে চমকনি গুলাবী শাৰাৰা ঠিক আছে
গাইজ ৰাতিপুৱা হৈ গ'ল গোটেই ৰাতি এতিয়া ঘৰ পালোহি কইনাজনী বিদায় দিলোঁ তো তাই গ'ল কইনাজনী যোৱাৰ পিছতে আমিও তাৰ পৰা গুচি আহিলোঁ তো ৰাতিপুৱা 7টামান বজাত তাই গ'ল আমি ঘৰ আহি চিধাই শুলোহি গোটেই ৰাতি যিহেতু হোৱা নাছিলোঁ তো এতিয়া শুই উঠি ভিডিঅ' কৰিবলৈ সময় পাইছোঁ ছাবস্ক্ৰাইব মোৰ ভিউজ আহিছে মোৰ ভিডিঅ' আগৰ ভিডিঅ'টোত তো সৰস্বতী পূজাৰ ভিডিঅ'টোত তো ছাবস্ক্ৰাইব অলপ কম আহিছে সকলোৱে যাতে মোক ছাপোৰ্ট কৰে আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এণ্ড এনেকুৱাই ভাল ভাল ভিডিঅ' বনাম বুলি মই চবকে আশা দিছোঁ তো ভিডিঅ' এইটো যিহেতু ভাল হৈছে মই গম পাইছোঁ এইটো ভিডিঅ'টো যে ভাল হৈছে সকলোখিনি দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ সিমান দেখাইছোঁ তো নিজকে দেখাবলৈ অলপমান কমকৈ দেখাইছোঁ যিহেতু মানুহ বহুত আছিলে তো ভিডিঅ' কৰিবলৈও মোৰ অলপ লাজো লাগিছিলে তো আপোনালোকে চাব ভিডিঅ'বোৰ ভাল পাব এণ্ড লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো ছাবস্ক্ৰাইব যাতে সকলোৱে কৰি দিয়ে এণ্ড মোৰ বিশ্বাস আছে কৰি দিব যোনে যোনে চাইছে তো ছাবস্ক্ৰাইব কৰি দিব এণ্ড আজিলৈ বাই